সরকার হই আজি সকলো বিটিআরবাসী রাইজক আমি প্রথমতে আমার বিটিআর সরকারের 2 বছর যেটো সম্পূর্ণ হল এই মুহূর্তত আমি আমার ফলর পৰা সকলো বিটিআরবাসী রাইজক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো আৰু লগতে তেখেতসকলে যেটো আমাৰ ওপৰত এটা আস্থা ৰাখিছে বা যেটো সাপোর্ট আমি পাইছো সেই কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো আৰু মই সৰ্বপ্ৰথমে এটা কথা ক'ব বিচাৰিছো যে এই 2 বছৰ যেটো সাকসেসফুল কমপ্লিশন অফ বিটিআর গভর্নমেন্ট and a journey of peaceful, prosperous and progressive BTR যেটো আমি কবলৈ ওলাইছো এইটো ক্ষেত্ৰত আমি কি ধৰণে সাকসেস হ'ব পাৰিছো আৰু কি ধৰণে ইমান দূৰ আগুৱাই আহিছো 2 বছৰ আগত কেইজনমান ভিজনাৰী লিডাৰ্স সকলে এখন সপোন চাইছিলে যে বিটিআৰ অঞ্চলত বা আমাৰ বিটিসি অঞ্চলত আগত বিটিএডি আছিলে এইখন অঞ্চলত ভালকে প্ৰগ্ৰেছ বা উন্নতি কিয় হোৱা নাই বহুতখিনি টকা বহুতখিনি ফান্ড ইয়াত ফ্লো কৰা হল দিয়া হল কেন্দ্ৰীয় চৰকাৰ ফালৰ পৰা স্টেট গভর্নমেন্ট ফালৰ পৰা আমাৰ বিটিআৰ গভর্নমেন্টৰ যেটো পইচা আছিল বহুতখিনি ফান্ড ইয়াত আহিছে 17 বছৰত আৰু এই 17 ইয়াৰ্ছত 17 বছৰত যিমানখিনি ফান্ড আহিছিল গলি গলি মানে প্ৰত্যেকখন গাঁও প্ৰত্যেকখন মানে নগৰ চহৰ আজি জিলিকিব লাগিছিল আৰু হসাকে যিমানখিনি সমস্যা আছিল বিটিআৰবাসী ৰাইজৰ গোটেইখিনি সমস্যা সমাধান হ'ব লাগিছিল আৰু এই 17 বছৰত যিখিনি ফান্ড ফ্লো হৈছে হেতু যদি ক্যালকুলেট কৰা হৈছে যে অলৰেডি ইমানখিনি ফান্ড আহিছে যে আজিৰ তাৰিখত কাৰো কোনো অসুবিধাত থাকিব লগা মানে দৰকাৰেই নাছিলে কোনো সমস্যাত ভুগিব লগা দৰকাৰেই নাছিলে বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি যিমান ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এটা হোলসাম কমপ্লিট এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ভালকে পাবলৈ সক্ষম হলোহেঁতেন কিন্তু দুৰ্ভাগ্যজনক কথা যে ইমান দিনত যেটো আমি দেখা নাপালো বা যিখিনি সম্ভৱ হৈ নুঠিলে আৰু সেই কাৰণে আমাৰ ভিজনাৰী লিডাৰ্স যিসকল ভাৰত দেশৰ ভিজনাৰী লিডাৰ্স সকল আছে অসম ৰাজ্যৰ আমাৰ যিসকল ভিজনাৰী লিডাৰ্স আছে বিশেষকৈ তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো আজি এই 2 বছৰ সম্পূৰ্ণ হওঁতে যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিটিআৰ সরকার হৈ আমি তেখেতসকলক বিশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো কাৰণ 2 বছৰ আগত তেখেতসকলে যেটো সপোন চাইছিল আমাৰ বিটিআৰৰ কাৰণে আমাৰ বিটিআৰবাসীৰ ৰাইজৰ কাৰণে হেতু লাহে লাহেকে সম্পূৰ্ণ হৈ আছে আৰু তেখেতসকলে যেটো সিদ্ধান্ত লৈছিলে যে ইয়াত সৰকাৰত এটা চেঞ্জ আনিব লাগে সৰকাৰত এটা মানে হলনি কৰিব লাগে এক্সিস্টিং যে গভৰ্নমেন্ট আছিল সেই সময়ত সেইখন জৰিয়তে মানে ইয়াত ভাল কাম হ'ব নোৱাৰে বা পাব্লিক বিলাকক মানে আমি যেটো মানে এটা সেৱা আগবঢ়াব বিচাৰিছো সেইবিলাক সম্ভৱ হৈ নুঠিব সেই কথাটো তেখেতসকলে স্পষ্ট হৈ আমি ইয়াত লিডাৰশ্বিপত চেঞ্জ আনিব লাগিব আৰু সেই মৰ্মে আমি চাইছো যে ইয়াত আমাৰ বিশেষকৈ বিটিআৰত ইউপিপিএল দলে বিপিএফতকে কম আমাৰ এমচিএলএ জিকাৰ সত্ত্বেও আমাৰ বিজেপিৰ মানে সহায়ত আমাৰ কেন্দ্ৰীয় যিজন নেতৃবৰ্গ সকলৰ নাম লৈছো ৰাজ্যৰ যিসকল নেতৃবৰ্গসকলৰ নাম লৈছো তেখেতসকলৰ সহায় সহযোগিতাত আমি এটা সবল এটা সৰকাৰ ষ্টেবল এটা গভৰ্নমেন্ট ফৰ্ম কৰিবলৈ আমি সক্ষম হৈছো সেই কাৰণে তেখেতসকলক মই ধন্যবাদ আজি জ্ঞাপন কৰিব বিচাৰিছো যে তেখেতসকলে যি আশা আকাংক্ষা লৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ বিটিআৰৰ প্ৰধান হিচাপে তেখেতসকলে প্ৰক্ষেপ কৰিছিলে আজি আমি দেখিবলৈ পাইছো সেই তেখেতসকলৰ ডিসিশনটো বা তেখেতসকলৰ যেটো সপোন চাইছিলে আৰু যেটো সিদ্ধান্ত লৈছিলে হেতু মানে তেখেতসকলৰ সঠিক আছিলে আৰু সেই কাৰণে তেখেতসকলক আমি ভিজনাৰী লিডাৰ্স দূৰদৰ্শিতা থকা এটা লিডাৰ হিচাপত আমি ক'ব বিচাৰিছো আৰু লগতে সেই 2 ইয়াৰ্স কমপ্লিশন হোৱাৰ আগে আমি যিখিনি কাম বা যিখিনি চেঞ্জ বা যিখিনি পৰিৱৰ্তন আমাৰ বিটিআৰ অঞ্চলত দেখা পাইছো মোৰ আগত দুজন বক্তা আছিল স্পোক্সপাৰসন আছিল তেখেতসকলে আপোনালোকৰ সন্মুখত আজি দাঙি ধৰিছে মই এইখিনিয়ে এড কৰিব বিচাৰিছো যে আমাৰ এইখন সৰকাৰ গঠন হোৱাৰ পিছত আমাৰ বিটিআৰৰ যিখিনি নীতি নিয়ম আছিলে যিখিনি মেকানিজম আছিলে যি সিস্টেম আছিলে বিশেষকৈ গভৰ্নমেন্ট চলোৱাৰ ক্ষেত্ৰত সেই গোটেইখিনি মানে কি ধৰণে আমি নিকাভাৱে আগুৱাই লৈ যাব পাৰিম পাব্লিক ওৰিয়েণ্টেড যাতে পাব্লিকক সাৰ্ভিস বা সেৱা যেটো আগবঢ়াব লাগে হেতু যাতে আমি আগবঢ়াব পাৰো যিখিনি এমাউন্ট আহিছে ফান্ড আহিছে মিনিমাম আহিব পাৰে ফান্ড বাট ম্যাক্সিমাম কি ধৰণে পাব্লিকৰ বেনিফিটৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো সেইখিনি কথাত মানে আমাৰ চিফ সাৰে মানে অত্যন্তভাৱে ফোকাস কৰি আমাৰ গোটেই ইএমক গোটেই আমাৰ যেটো আমাৰ মানে বিটিআৰ এডমিনিষ্ট্ৰেচন আছে আমাক নিজেই তেখেতে মনিটৰ কৰি আছিল প্ৰথমৰ প্ৰায় আৰু তেখেতে কি কৰিছে টাইম টু টাইম ৰিভিউ মিটিং ৰাখিছে প্ৰত্যেকখন ডিপাৰ্টমেন্টৰ লগত তেখেতে ৰিভিউ মিটিং ৰাখিছে প্ৰত্যেকখন ডিপাৰ্টমেন্টৰ কাম কাজ তেখেতে ৰিভিউ কৰিছে আমাৰ লগত সঘনে বহিছে আমাৰ বিটিআৰৰ সেক্ৰেটাৰী সকলৰ লগত সঘনে বহিছে প্ৰিন্সিপাল সেক্ৰেটাৰী যিসকল আহিছে তেখেতসকলৰ লগত সঘনে বহিছে আৰু লগতে তেখেতে এইটোৱে চেষ্টা কৰিলে 2 বছৰ
বছৰত যে আমি যিমানখিনি আমি ৰিচোৰ্চ পাই আছোঁ, ফাণ্ড পাই আছোঁ, সেইটোৰ যাতে প্ৰপাৰ ইউটিলাইজেশ্যন হয়, সেইটো যাতে মিছইউজ যাতে নহয়। আৰু এইখিনি ক্ষেত্ৰত আমি চাবলৈ পালোঁ যে তেখেতৰ নেতৃত্বত যিখিনি ফাণ্ড আহিছে, আমি গৌৰৱভাৱে ক'ব পাৰিছোঁ যে সেইটো মিছইউজ হোৱা নাই। আৰু লগতে আমি গৌৰৱ অনুভৱ কৰিছোঁ তেখেতৰ নেতৃত্বত যে যিটো এটা সবল নেতৃত্ব দিব লাগে আৰু এটা লিডাৰশ্বিপ দিব লাগে। আমাৰ বিটিআৰত যিটো এটা অভাৱ আছিলে, সকলো জাতি জনগোষ্ঠীক লৈ আমি যাতে কি ধৰণে আগুৱাই যাব পাৰিম, আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে তেখেতে আজি ছাকচেছ। কাৰণ আজি আমি চাই আছোঁ যে এইখন চৰকাৰৰ লগত সকলো জাতি জনগোষ্ঠীৰ লোক এতিয়া মানে তেখেতসকলে ছাপোৰ্ট কৰি আছে, সঁহাৰি তেখেতসকলে দি আছে। আৰু বিশেষকৈ হয় দুই এজনৰ মনত হয়তো বেজা স্বাৰ্থৰ কথা চিন্তা কৰে, তেখেতসকলে দুই এষাৰ কথা তেখেতসকলে এইখন চৰকাৰক বেয়া পাব পাৰে, কাৰণ তেখেতসকলৰ ব্যক্তিগত স্বাৰ্থবিলাক পূৰণ হোৱা নাই। কিন্তু তাৰ বাহিৰে আমি অনুভৱ কৰিছোঁ ৰাইজৰ মাজত আমি গৈ আছোঁ, কাৰণ চিফ মহোদয়ে নিজেই আমাক প্ৰত্যেকজন ইএমক, প্ৰত্যেকজন প্ৰতিনিধিক যি ইনষ্ট্ৰাকশ্যন দিছে যে আপোনালোকে প্ৰত্যেকখন নিজৰ নিজৰ এৰিয়াত, নিজৰ নিজৰ সমষ্টিত আপোনালোকে প্ৰত্যেকখন গাঁও ভিজিট কৰিব লাগে, তেখেতসকলৰ যিটো অৱস্থা জানিব লাগিব, তেখেতসকলৰ সমস্যা জানিব লাগিব, আৰু আমাক ৰিপৰ্ট কৰিব লাগিব, যাতে আমি সেইখিনি হিচাপত তেখেতসকলৰ সমস্যাখিনি জানি যাতে আমি এড্ৰেছ কৰিব পাৰোঁ। আৰু সেই ক্ষেত্ৰত মানে আমি সকলো ইএম প্ৰতিনিধিসকলে নিজৰ নিজৰ এৰিয়াত আমি ঘূৰি আছোঁ। তাৰ বাহিৰে য'ত য'ত মানে আমাৰ MCLA ইএমসকল নাই, সেইবিলাক সমষ্টিত তেখেতে ইনচাৰ্জ পাতি দিছে যে আমি যাতে সেই সমষ্টিবিলাক যাতে তেখেতসকলে মানে পেৰেণ্টলেছ বা গাৰ্জেনলেছ যাতে ফিল নকৰে। তো ইমান ধুনীয়াভাৱে তেখেতে মানে কোনোবাই এইখন চৰকাৰৰ আমাৰ প্ৰতিনিধিসকলক ভোট দিছে দিয়া নাই সেইটো ডাঙৰ কথা নহয়, কিন্তু তেখেতে যিটো গাৰ্জেনৰ যিটো ৰোল, এটা ফাদাৰলি ৰোল, যে বিটিআৰটো মানে এটা পৰিয়াল হয়, আৰু বিটিআৰবাসীৰ ৰাইজ যে সকলোৱে যে আমাৰ যে পৰিয়ালৰ সদস্য হয়, সেই কথাখিনি তেখেতে স্পষ্টভাৱে তেখেতে মানে বুজি পাইছে। আৰু সেই হিচাপত তেখেতে যিটো ছাৰ্ভিচ ডেলিভাৰী দিব লাগে, তেখেতে মানে অত্যন্ত মানে চিৰিয়াছলি তেখেতে মনিটৰ কৰি আছে আৰু আমাক সকলোকে এংগেজ কৰিছে, সেইটো আমি ভাল পাইছোঁ। লগতে লোকেলি কি ধৰণে ঠিক কৰিব লাগে তাৰ বাহিৰেও যিহেতু ইয়াত আমাৰ মানুহৰ বহুত আশা আকাংক্ষা, তেখেতসকলৰ বহুত মানে এছপিৰেশ্যন, বহুত ডিজায়াৰ, বহুত আশা কৰিছে এই চৰকাৰ ফালৰ পৰা। কিন্তু আমি জানো যে আমাৰ ইয়াত যিটো বিটিআৰ হিচাপত যিটো ফাণ্ড পাওঁ, এটা লিমিটেড ফাণ্ড পাওঁ। সেইকাৰণে তেখেতে কি কৰি আছে, ষ্টেট গভৰ্ণমেণ্টৰ লগত আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত তেখেতে মানে এটা ভাল এটা সম্পৰ্ক মেইনটেইন কৰি, বেলেঞ্চ কৰি তেখেতে কি কৰি আছে, তেখেতসকলৰ ইনভাইট কৰি আছে। এইখন জেগাত আমি আগত তেনেকুৱা ধৰণৰ মন্ত্ৰীসকল অহাটো আমি দেখা পোৱা নাই আগত বিটিআৰত, কিন্তু যি ধৰণে আমাৰ ইয়াত আমাৰ অসমৰ মন্ত্ৰীসকল হওক, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকল হওক, যি ধৰণে প্ৰতিনিধিসকল হওক, যি ধৰণে ভিজিট কৰি আছে, ডেট ইটছেল্ফ ইজ এ প্ৰুফ। সেইটোৱে প্ৰমাণ হয়, সেইটোৱে প্ৰমাণ কৰে যে ইয়াত উন্নতি কিবা এটা নহ'লে কিবা এটা কাম হৈ আছে, বিটিআৰত কিবা নহ'লে কিবা এটা কাম হৈ আছে, সেইটোৱে প্ৰমাণ কৰিছে। আৰু তেখেতৰ যিটো সম্পৰ্ক সঁচাকৈ ষ্টেটৰ লগত আৰু কেন্দ্ৰীয়ৰ লগত আমি সকলোৱে মানিছোঁ। আৰু তেখেতে এতিয়া সক্ষম হৈ আছে যে আমাৰ এক্সট্ৰা ফাণ্ড, এডিশ্যনেল ফাণ্ড কি ধৰণে আমাৰ বিটিআৰৰ কাৰণে আনিব পাৰিব, যাতে যিটো মানুহৰ এছপিৰেশ্যনছ, আশা আকাংক্ষা, সেইটো যাতে আমি পূৰ্ণ কৰিব পাৰোঁ। আৰু লগতে এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে সেইটোত তেখেতে মানে ক্ষান্ত হৈ বহি থকা নাই। বিভিন্ন আমাৰ ইণ্টাৰনেশ্যনেল যিবিলাক এজেঞ্চিছ আছে, যাৰ জৰিয়তে এটা কোৱালিটি কাম হ'ব, যি ধৰণে আমি যাতে মানে প্ৰফেচনেল লেভেলত যাতে আমি কৰিব পাৰোঁ, সেই হিচাপত আমি চাইছোঁ যে ইণ্টাৰনেশ্যনেল এজেঞ্চিছকো তেখেতে ইনভাইট কৰিছে। ইনভাইট কৰি ইয়াত তেখেতসকলৰ লগত কথা পাতি MOU চাইন কৰি আমি কাম অলৰেডি আৰম্ভ কৰিছোঁ। আৰু সেই এংগেলত বিভিন্ন লেভেলৰ আমাৰ SDG যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2030, সেইটোৰ আমি যিবিলাক মানে আমাৰ যিবিলাক ফ'কাছ বা যিবিলাক অবজেক্টিভছ, সেইবিলাক আমি কি ধৰণে ফুলফিল কৰিব পাৰিম, সেই কথাটো মানে তেখেতে গুৰুত্ব প্ৰদান কৰিছে। আৰু সেই হিচাপে আমি যিটো ৰিপৰ্ট কাৰ্ড এতিয়া উলিয়াই আছোঁ, বিশেষকৈ আমাৰ প্ৰত্যেকখন ডিপাৰ্টমেণ্টৰ এতিয়া ৰিপৰ্ট কাৰ্ড আমি উলিয়াই আছোঁ। প্ৰিভিয়াছ গভৰ্ণমেণ্ট টাইমৰ কথা আমি নাজানো যে তেখেতসকলে ৰাইজৰ সন্মুখত প্ৰত্যেক ডিপাৰ্টমেণ্টৰ ৰিপৰ্ট কাৰ্ডখিনি উলিয়াই দিছে না নাই, কিন্তু বিশেষকৈ আমাৰ চৰকাৰে এইটোৱে ফ'কাছ কৰিছে যে উই আৰ একাউণ্টেবল। আমি ৰাইজক কিমানখিনি পইচা পাইছোঁ, কিমান টকা পইচা আহিছে, ক'ত খৰচা কৰিছোঁ, ৰাইজে সেইটো জানিব লাগিব। আমাৰ মাজত ট্ৰান্সপাৰেঞ্চি থাকিব লাগে, গুড
গভাৰ্নেন্সৰ যিমানখিনি কোৱালিটি যিমানখিনি তাত মানে যিবিলাক গুড গভাৰ্নেন্সৰ যিবিলাক মানে কথা সেইবিলাক কথা কমপ্লিটলি ৰাইজক জনাব লাগিব তেখেতসকলে জনাৰ এটা অধিকাৰ আছে তো এই ক্ষেত্ৰত তাৰমানে আমি আগবাঢ়ি আছোঁ তেখেতসকলক লগত লৈ আৰু আমাৰ প্ৰধানে বিটিআৰৰ প্ৰধান ডাঙৰীয়াই কি কৰিছে যে দেশৰ বিভিন্ন যিবিলাক মানে আমাৰ যুৱক যুৱতীসকল আছে যিবিলাক বিভিন্ন ফিল্ডত এক্সপাৰ্টিজ আছে তেখেতসকলৰ এটা জ্ঞান আছে তেখেতসকলে প্ৰফেশ্যনেল হয় তেখেতসকলক হায়াৰ কৰি বিটিআৰ ফেলো হিচাপত এংগেজ কৰা হৈছে ইয়াত আমাৰ BTC কিয় এংগেজ কৰা হৈছে আমাৰ ইয়াতো মানে আমি এটা অফিচ ছেটআপ আছে আমাৰ অফিচিয়েলসকল আছে আমি সকল আছোঁ MCLA সকল আছোঁ কিন্তু তেখেতসকলক কিয় অনা হৈছে যাতে আমি যি কাম কৰিম যাতে প্ৰফেশ্যনেলি কৰিব পাৰোঁ যাতে ক'ত বা যদি আমাৰ লুফল আছে ক'ত বা যদি আমাৰ কমি ঘাটি আছে যিটো আমিও চৰকাৰত নতুন আহিছোঁ তেখেতসকলৰ জৰিয়তে যাতে সেই কমি ঘটিটো সেই গেপটো যাতে আমি মেকআপ দিব পাৰোঁ আৰু লগতে তেখেতসকলৰ যিটো এক্সপাৰ্টিজ আৰু নলেজ আছে তেখেতৰ এক্সপাৰ্টিজ আৰু নলেজটো ব্যৱহাৰ কৰি যাতে বেষ্ট ছাৰ্ভিচ আমি আমাৰ বিটিআৰবাসী ৰাইজক দিব পাৰোঁ তো তেনেকুৱা ধৰণৰ বিভিন্ন মানে যিটো মানে ডাইনামিক লিডাৰশ্বিপৰ যিবিলাক কাম কাৰ্য আমাৰ এইখন চৰকাৰত আমি মানে দেখিবলৈ পাই আছোঁ আৰু সেইকাৰণে আমি প্ৰত্যেকজন প্ৰত্যেকজন প্ৰতিনিধি প্ৰত্যেকজন MCLA আমি সুখী যে এনেকুৱা নেতৃবৰ্গৰ মানে লগত আমি কাম কৰিবলৈ এটা সুযোগ পাইছোঁ এটা সুবিধা পাইছোঁ আৰু নিশ্চিতৰূপে আপোনালোকে চাব যে জাষ্ট 2 বছৰহে সম্পূৰ্ণ হৈছে অহা বছৰবোৰত যিটো মানে 5 বছৰ যেতিয়া কমপ্লিট হ'ব এইখন চৰকাৰ মানে আমি যিটো 17 বছৰত হয়তো চাব পৰা নাই এই তেনেকুৱা ধৰণৰ মানে কাম কাজবিলাক অলৰেডি আমি চাবলৈ আৰম্ভ হৈছে আমাৰ অৰূপদে ডাঙৰীয়াই কেইটামান উদাহৰণ দাঙি ধৰিলে আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই কেইটামান উদাহৰণ দাঙি ধৰিছে অলৰেডি সেই কাম কাজবিলাক আকৌ চাব পাৰিব এতিয়া মানে বিটিআৰটো এনেকুৱা এটা হাব হৈ যাব ইণ্টাৰনেশ্যনেল ইভেণ্টছবিলাক আমি কেতিয়াও বিটিআৰ অঞ্চলত দেখা নাই অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বা আমি কেতিয়াও তেনেকুৱা ইভেণ্টছ দেখা নাই সেই ইভেণ্টছবিলাক আমি চাবলৈ এতিয়া বিটিআৰত আমি সক্ষম হ'ম আৰু আমি বিটিআৰবাসী ৰাইজ হিচাপত আমি গৌৰৱান্বিত হৈছোঁ অনুভৱ কৰিছোঁ যে সঁচাকৈ ইণ্টাৰনেশ্যনেল ইভেণ্টছ যিটোৰ কাৰণে আমি বাহিৰত যাব লগা হয় এতিয়া মানে আৰু সেই টাইমটো উকলি গ'ল এতিয়া বাহিৰৰ মানুহ আমাৰ বড়োলেণ্ডত আহিব ইয়াত ইণ্টাৰনেশ্যনেল ইভেণ্টছ এটেণ্ড কৰিব তো তেনেকুৱা পৰ্যায়ত তেনেকুৱা লেভেলত এটা দক্ষতা থকা লিডাৰহে লৈ যাব পাৰিব এটা দক্ষতা থকা চৰকাৰহে সেই লেভেলত আমাৰ বিটিআৰক লৈ যাব পাৰিব যিটো আমি দেখিবলৈ সক্ষম হৈছোঁ সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে আমাৰ এতিয়া চিৰিয়েলি এতিয়াৰ পৰা প্ৰগ্ৰাম আৰম্ভ হৈ গ'ল আমাৰ 20 তাৰিখলৈকে আমাৰ চিৰিয়েল প্ৰগ্ৰাম আছে যিটো 2 years কমপ্লিশ্যনৰ আমি চেলিব্ৰেট কৰি আছোঁ বা অবজাৰ্ভ কৰি আছোঁ আৰু পৰ্যায়ক্ৰমে আমি ৰিপৰ্ট কাৰ্ডখিনি ডিপাৰ্টমেণ্ট ৱাইজ এতিয়া আমি ছেগ্ৰিগেট কৰিবলৈ দিছোঁ আমি কম্পাইলেশ্যন এটা আমাৰ লগত আছে কিন্তু আমি ডিপাৰ্টমেণ্ট ৱাইজ আমি ছেগ্ৰিগেট কৰি আমি ৰেডি কৰিবলৈ দিছোঁ উইদিন 20th মানে ডিচেম্বৰ আমি গোটেইখিনি ডিপাৰ্টমেণ্ট ৱাইজৰ যিখিনি ৰিপৰ্ট কাৰ্ড যিখিনি এচিভমেণ্টছ সেইখিনি আমি ৰাইজৰ সন্মুখত দাঙি ধৰিম আপোনালোকৰ সন্মুখত দাঙি ধৰিম নিশ্চিতৰূপে তাতে আপোনালোকে দেখা পাব যে কি ধৰণৰ কাম হৈছে কি এচিভমেণ্টছ হৈছে কাৰণ আমাৰ চৰকাৰটো ৰিজাল্ট অৰিয়েণ্টেড আউটকাম কি হ'ব মানে আমি কি ধৰণে মানে সঁচাকৈ যিটো ফাণ্ড আহি আছে টকা পইচা আহি আছে কিমান কনষ্ট্ৰাক্টিভলি গঠনমূলকভাৱে আমি ব্যৱহাৰ কৰিব পাৰিছোঁ গোটেইখিনি তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ আমি সাজু তো মই আজি বেছি দীঘলীয়া নকৰোঁ আমাৰ দুজন বক্তাই অলৰেডি কৈছে বাকী কোৱালিটিত কেতিয়াও কম্প্ৰমাইজ নকৰে পাব্লিক ছাৰ্ভিচ ডেলিভাৰীৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ নকৰে আমাৰ বড়োলেণ্ড অঞ্চলক বিটিআৰ অঞ্চলক গোটেই বিশ্বত কি ধৰণৰ এটা ভাল নাম হ'ব সুনাম হ'ব আগত যিটো এটা বেয়া নাম আছিলে ইয়াত কোনেও আহিব নিবিচাৰিছিলে সেইটো অতৰাই সুনাম যাতে আহে সেইটোৰ ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ কাম কৰি আছোঁ আৰু নিশ্চিতৰূপে আমাৰ বিটিআৰবাসীৰ ৰাইজে লাহে লাহেকৈ সেইটো অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে আৰু তেখেতসকলৰ যিটো স্নেহ আৰু মৰম আমাৰ এই মানে চৰকাৰৰ প্ৰতি সেইটো মানে বেছি হৈ আছে লাহে লাহেকৈ আমি চাই আছোঁ সেইকাৰণে আমি নিশ্চিতৰূপে কনভিন্সড যে আমি যি দিশত আগবাঢ়ি আছোঁ সঠিক দিশত আগবাঢ়ি আছোঁ আৰু অহা দিনত ৰাইজৰ এনেকুৱা মৰম আৰু ছাপোৰ্ট আৰু স্নেহ থাকিলে নিশ্চিতৰূপে বিটিআৰখন গোটেই বিশ্বত জিলিকিব বুলি আমি আশা কৰিছোঁ সকলোলৈ হিচাপে আমাৰ বিশেষকৈ আমাৰ BTC কেম্পাছত এটা প্ৰগ্ৰাম ৰখা হৈছে সেইখন প্ৰগ্ৰামত মানে আমাৰ বিভিন্ন যিবিলাক মানে অতিথিসকল তেখেতসকলক মাতা হ'ব আৰু লগতে অতিথিৰ লগত আমাৰ যিমান মানে ৰাইজসকল আছে যিবিলাক নেতৃবৰ্গসকল আছে তেখেতসকলক সেইটোত মানে ইনভাইট কৰা হ'ব টিল গ্ৰাছৰুট লেভেল যাতে বিটিআৰে মানে গভৰ্ণমেণ্টে কি কাম কৰিছে সেইখিনি তথ্য তেখেতসকলৰ সন্মুখত আমি দাঙি ধৰিম যাতে সকলো মানে যিবিলাকে নেতৃত্ব দি আছে গ্ৰাছৰুটলৈকে তেখেতসকলে যাতে গম পায় তেখেতসকলে যাতে এইটো বিষয়ত যাতে মানে অৱগত হয় যে সঁচাকৈ বিটিআৰ গভৰ্ণমেণ্টে যিটো কাম কৰি আছে তেখেতসকলে ৰাইজৰ কাৰণে বা ৰাইজৰ হিতৰ কাৰণে বিটিআৰৰ উন্নতিৰ কাৰণে তেখেতে কাম কৰি
কৰি আছে, গোটেইখিনি তথ্য আমি সেইদিনা দাঙি ধৰিম।